আমাৰ বাবে গৌৰৱৰ বিষয় যে এই বছৰৰ 14 এপ্ৰিলত অসমে যি সময়ত বহাগ বিহুক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ বাবে সংকল্প গ্ৰহণ কৰিব সেই দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমবাসীৰ লগত থকাৰ বাবে আমাক দিয়া প্ৰতিশ্ৰুতিয়ে মই বিশ্বাস কৰোঁ আমাৰ মৰমৰ বিহুটিক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাত বহু সহায়ক হিচাপে প্ৰতিষ্ঠা হ'ব। শ্ৰদ্ধাৰ ৰাইজ, যি ধৰণে আমি লাচিতৰ 400তম জন্ম জয়ন্তীক বিশ্বৰ দৰবাৰলৈ লৈ যাবলৈ সক্ষম হৈছিলোঁ, এতিয়া আমি এক নতুন চিন্তা আৰম্ভ কৰিছোঁ। অহা 14 এপ্ৰিলত অসমৰ বহাগ বিহুক কেন্দ্ৰ কৰি আমি এক ডাঙৰ সামাজিক উৎসৱ পালন কৰিবলৈ সিদ্ধান্ত লৈছোঁ। অহা 14 এপ্ৰিলৰ দিনা গুৱাহাটীত 10ৰ পৰা 15,000 ঢুলীয়া আৰু নাচনীয়ে একেলগে বিহু গীত পৰিৱেশন কৰি আমাৰ অসমৰ বাপতি সাহোন বহাগ বিহুৰ সেই পৰম পবিত্ৰ দৃশ্যক আমি গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডত সন্নিৱিষ্ট কৰিবলৈ আমি প্ৰচেষ্টা আৰম্ভ কৰিছোঁ।